নমস্কাৰ আপোনালোকক মোৰ ফালৰ পৰা ভোগালী বিহু ইয়াৰ পৰা শুভেচ্ছা জনালোঁ। তো মই শিৱসাগৰৰ পৰা এতিয়া মাজুলীত আহি পালোঁহি। তো আমাৰ গাঁৱত এটা ভেলাঘৰ নিৰ্মাণ কৰা হৈছে, ৰাম মন্দিৰ। তো আপোনালোকে এবাৰ চাওক, চিনেমেটিক শ্বুট এটা চাই লওক। ৰাতিকৈ খানা আছে, তো আজি বহুত এনজয় কৰিম। হেল্ল' গাইজ, গুড ইভিনিং। তো এতিয়া ৰাতিৰ ভেলাঘৰৰ দৃশ্যটো কেনেকুৱা হৈছে অলপ দেখাবলৈ যাওঁ, আৰু ৰাতি আমি কি কৰিম সেয়াও আপোনালোকক দেখাম। তো ব'লক ভেলাঘৰলৈ যাওঁ, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে বিহুত কি কৰিলে কমেণ্ট কৰিবচোন গাইজ, ভাল লাগিব। আৰু এয়া মোৰ লগত সামগ্ৰিক সংগীত পৰিচালনা সহায় কৰিছে, আৰু মোৰ লগত কীবোৰ্ড কৰি আছে অসমৰ জনপ্ৰিয় সংগীত পৰিচালক এয়া মোৰ দাদা স্বৰূপ দিগন্ত শৰ্মা। সকলোৱে একেলগে হাত চাপৰি বজালে ভাল লাগিব তাৰ কাৰণে। হেল্ল' গাইজ, আকৌ এবাৰ আপোনালোকক ভোগালী বিহু শুভেচ্ছা ইয়াৰ পৰা শুভেচ্ছা জনালোঁ। আজিৰ নিচিনা ফূৰ্তি কোনোদিনে কৰা নাছিলোঁ, আজি বহুতেই ফূৰ্তি কৰিলোঁ। তো আপোনালোকে কেনেধৰণৰ ফূৰ্তি কৰিছে কমেণ্ট কৰি জনাব। তো এতিয়া আমাৰ ভাত খাব সময় হৈছে, তো ভাত খোৱাৰ পাছত আকৌ আমি নাচিম। চাই থাকিব, তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এই আমাৰ ভেলাঘৰৰ পৰিস্থিতি এনেকুৱা চলি আছে। তো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ জন ভাই, বহুত দিনৰ মূৰত লগ পালে ভাল লাগিল। এয়া মোৰ ভাইটি গৌতম। তো বিহু কেনেকুৱা লাগিছে? ভাল ভাল। মাৰ্কছ ফুল দিয়া, কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে, নাছিলা নাই? নাছিলো। বঢ়িয়া। আমাৰ ভেলাঘৰটো কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। আমাৰ এবাৰ ভেলাঘৰটো কি ৰামপনি নহয় জানো? অঁ, ৰামপনি বনাইছে, আৰু নেক্সট বাৰ আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিব। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। এতিয়া ভাত খাবলৈ যাওঁ ব'লক।